কৌতুক অভিনয় কৰিবলৈ অনুৰোধ জনালোঁ কাৰণ তেওঁলোক এতিয়া যাবৰ কাৰণে উদ্গ্ৰীৱ হৈ আছে। যোৱাৰ আগতে আমাক অকণমান 2-3 মিনিটৰ এটা কৌতুক অভিনয় দি গ'লে খুবেই ভাল পাম কাৰণ দুয়োজনক একেলগে মঞ্চলৈ মাতিছোঁ। কি মজা! ছাৰে যেতিয়া অনুষ্ঠানটোত ইমান ধুনীয়াকৈ এটা এনাৰ্জি দিছে, সঁচাকৈ খুব ভাল লাগি গৈছে। চবৰ মুখত হাঁহি বিৰিঙি উঠি। আৰু মোৰ চবতকৈ বেছি ভাল লাগে তেখেতে ইংৰাজীত যিখিনি বক্তৃতা দিয়ে। হোৱাট ইজ ইংলিছ? What is English? English is a language coming from East India Company. Language is the main equilibrium of domestication. There is no heart of communication without permission. Every man know it very well that you cannot allow. কিবা বুজি পালে নে? মই বুজি পোৱা নাই, আপোনালোকে কোৱা বুজি পালে? Thank you. হে মুগ ইবাই মুগ সিবাই মাজতে বহুত দিন হয়। নাপানি গানটো গাতে মই মিউজিকটো দি দিলোঁ। ভাল হৈছে, গেপটো খাই খাই দি থাকি। মই গাই লওঁ এই গেপটো। মোক গায়কটো গাবলৈতো দে, গেপটো খাই দিম। ভাল হৈছে কাৰণে আগৰ পৰা দিছোঁ। ভাল হৈছে, আমি গেপটো খাই দিম। এইটো দেখিছে এনেকৈ গোটে ভৰাই দিব। মই আকৌ আইচক্ৰীম বুলি খাই দিম। এই মুগ ইবাই দুৰ্গ সিবাই মাজতে বহুত নৈ। এই মুগ ইবাই দুৰ্গ সিবাই মাজতে বহুত নৈ। এই ল'ৰাই ছোৱালীয়ে গোটেইসোপা আছে কিয় মাৰিছে? তই গেপটো খাই নিদিলি কিয় দিছে? গেপটো দিয়ক। সেইটোৱে গেপ মানে সময়টো। মই গেপ মানে কিবা খোৱা বস্তু আনিব বুলি ভাবি আছোঁ। এই মুগ ইবাই দুৰ্গ সিবাই মাজতে বহুত নৈ। এই চৰাই হোৱা হ'লে এইটো কি? চৰাই মিউজিকটো দিলোঁ। এই চৰাই হোৱা হ'লে উৰি গ'লো হেঁতেন। সেইটো চৰাইটো গুচি গ'ল। হৰি ইয়াত দিলে দিয়া শুনিলোঁ যে সেইটো শুনি পেলাই কথা এটা মনত পৰি মই শুনাই থৈ যাওঁ। মাতটো যিহেতু বেয়া, আপোনালোকৰ যিটো দিলেটো বন্ধকৈ দিয়ক, মই নিজে ইয়াতে দি লওঁ। হেল্ল'। আজি থিয়েটাৰৰ প্ৰথম নিশা মঞ্চস্থ হ'ব এখনি হাঁহি কান্দোনেৰে ভৰা নাটক মা মোৰ দেউতা তোৰ। ধন্যবাদ। থেংক ইউ। মই বায়ে ক'লে বিহু এফাকি গাবলৈ মই অনুষ্ঠানটো সামৰি মাৰোঁ। বিহু এফাকি গাই পেলাই অনুষ্ঠানটো সামৰোঁ আৰু সহযোগ কৰিবনে? বহি হাত চাপৰি মাৰিলে উঠি নাচিব লাগিব। হেল্ল' দাদা, ইয়াত কিবা এটা দি দিয়ক। মছলা অলপ ন? মই মছলা মানে মাংসত দিলে ভাল পাওঁ, মাইক্ৰফোনত দিলেও ভাল পাওঁ। হেল্ল' ৰিভাৰ দিব। হেল্ল' অকণ কমাই দিব, কমাই দিব। হেল্ল' জানো কিন্তু তোমাৰ ইৰদে পাই জিলিকে তোমাৰ গান দুখ নিয় হাঁহিলে জিলিকে দা সহজ কৰিব দেই। নগাৰ চাঙে বগা হেনো গৈ আছিলোঁ ফুলজনী। নগাৰ চাঙে বগা হেনো গৈ আছিলোঁ ফুলজন মাজনী
নগাই নুগালো কচু খাই ঐ অকৰা নগাতে উঠিনি বুলি মাতিলো মাজনী অকৰা নগাতে উঠিনি বুলি মাতিলো সোণজনী মাজনী বা এইপিনে মই বেবাই আছো আপোনালোকৰ জেগাতে এজনেতো ফোনটো এইটো কেনেকৈ সহজ সহজে কৰিব দেই নগাৰ চাহ নেচাঙে বগাইনো গৈ নাছিলো সোণজনী নগাৰ চাহ নেচাঙে বগাইনো গৈ নাছিলো সোণজনী মাজনী নগাই নুগালো কচু খাই ঐ যামে গৈ জাজি লৈ নাহো মই আজিলৈ থাকিবা কহলে ঐ তুমি চেনাই ধন বুকুৰ ধন থাকিবা কহলে বাইদেউ কোনো আপুনি অকলে নাছিলে কোনো সহযোগ নকৰে আপুনি অকলে এইটো ৰুমত নাচকে যাওক চবে কেমেৰা কৰি আছে আপোনাৰ চবে কেমেৰা তোলাত ব্যস্ত বুঢ়ী হলে নিনিওতো সমনীয়াই জোকাব সমনীয়াই জোকাব ভেকুলী পৰিলে খালক সমনীয়া ভেকুলী পৰিলে খালক বোলো ভেকুলী পৰিলে খালক আমাৰ কেকে চাই দুজনী বিয়া কৰা নাই দুজনী এজনী ঘৰত এজনী চিৰিয়েলত এজনী ওখ এজনী থাপ এই আমাৰ কেকে চাই দুজনী বিয়া কৰালে মোলৈ নপৰে ভাগতাই কলটো বুঢ়ী হলে নিনিওতো ভাগতাই কলটো বুঢ়ী হলে নিনিওতো সমনীয়াই জোকাব সমনীয়াই জোকাব থেংক ইউ